সকলোলৈকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেতিয়াবা এনেকুৱাও হয় যে বহুত লগ পাবলৈ বিচাৰি থকা মানুহ সেইখিনি লগ পোৱা নাযায়, কিন্তু অপ্ৰত্যাশিতভাৱে যদি কেতিয়াবা ঘৰত হঠাৎ ওলাই আহি আচলতে বুজাব নোৱাৰাৰ অৱস্থা হৈ পৰে। ঠিক তেনেদৰেই সিদিনা আমাৰ ঘৰলৈও আমি বহুত দিনৰ পৰাই লগ কৰিবলৈ বিচাৰি আছিলোঁ, তেওঁলোকক কণ্টেক্ট কৰিবলৈ বিচাৰি আছিলোঁ। সৌৰভ কাই আৰু আমাৰ প্ৰিয়ংকা মৰাণ, ড্ৰামাৰ প্ৰিয়ংকাৰ কথা কৈছোঁ, আৰু লগতে অনুপ মৰাণ ইউটিউবাৰসকলক। কিন্তু আমি তেওঁলোকক বিশেষ কাৰণত লগ কৰিব পৰা নাছিলোঁ, কানেক্ট কৰিব পৰা নাছিলোঁ। আৰু সিদিনা হঠাৎ আমাৰ ইয়াৰ ফেষ্টিভেললৈ তেওঁলোকে প্ৰগ্ৰামৰ বাবে আহি আমাৰ ঘৰত পদাৰ্পণ কৰিলে। আমি সঁচাকৈয়ে খুব আনন্দিত হ'লোঁ। আৰু অনুপ মৰাণ ভাইটিক আগদিনাও আমি পাইছিলোঁ, কিন্তু আমি নিজেই সময় দিব নোৱাৰিলোঁ, খুব দুখিত তাৰ বাবে। আৰু এয়া আমাৰ ঘৰত ধুনীয়াকৈ তেওঁলোকে নিজে আহি ওলালেহি। ভাল লাগিলে। আমাৰ ঘৰতে আহিলে যদি অনুষ্ঠানৰ খাতিৰত তেওঁলোকে খোৱা বোৱা কৰিলে, কিন্তু আমাৰ তৰফৰ পৰা চাহ জলপান বা অন্যান্য কিবা কৰি আমি বিশেষ আপ্যায়ন কৰিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত, খুব বেয়া লাগি আছে। নিশ্চয় আকৌ এদিন বিচাৰিম, তেওঁলোকে অহাটো বিচাৰিম, যেতিয়া সময় সুবিধা হয় তেওঁলোকক মাতিম, বা তেওঁলোকে নিজে এফালে আহিলেও আমাৰ ঘৰত যদি সোমাই যায় খুবেই সুখী হ'ম। আৰু এয়া ছোৱালীজনীৰ গীত এটি যিহেতু আমি উন্মোচন কৰি দিছিলোঁৱেই, গতিকে সেই গীতটোৰ বাবে আমি প্ৰচাৰৰ কাৰণে তেখেতসকলক মাতিছিলোঁ, আৰু খুব সুন্দৰকৈ তেওঁলোকে প্ৰচাৰো কৰি দিছে বাৰু। আৰু এয়া বুলবুল মাউত দাদা, তেখেতেও আহি ওলালেহি তেওঁলোকৰ লগতে। খুবেই ভাল এটা পৰিৱেশৰ সৃষ্টি হ'ল, খুব ভাল লাগিল। আমি নিবিচৰাকৈয়ে খুব ধুনীয়া এটা পৰিৱেশ সৃষ্টি তেওঁলোকে কৰি পেলালে। আৰু ইয়াৰ পাছতো আমি ভৱিষ্যতেও তেওঁলোকক বিচাৰিম, আৰু তেওঁলোকে আহিলে আমাৰ খুবেই ভাল লাগিব। এই সংগীতটোৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহুতে আমাক বহুত ধৰণে সহায় কৰিছে। সকলোৰে নাম আমি ইতিমধ্যেও লৈছোঁ, আৰু ইয়াৰ ভৱিষ্যতেও তেওঁলোকে আমাক সহায়ৰ হাত আগবঢ়াব বুলি আমি আশা কৰিছোঁ। যিহেতু ছোৱালীজনী একেবাৰে নতুনকৈ আগবাঢ়িবলৈ চেষ্টা কৰিছে, গতিকে সকলোৰে আশীৰ্বাদ নিশ্চয় লাগিবই, আৰু সকলোৰে সহযোগিতাও লাগিব। আৰু এয়া তাকে সিদিনা এনেকুৱা এটা অনুষ্ঠানত খুব খৰধৰকৈ পালোঁ যদিও তেওঁলোকক খুবেই ভাল লাগিল, কিন্তু আৰু বহুত কৰিব লগা থাকিলে ভৱিষ্যতে কৰিম বুলি আশা পালি ৰাখিছোঁ। ব্লগ বনোৱাৰ হেঁপাহটোতো সকলোৰে থাকে, ময়ো লাহেকৈ শিকিছোঁহে। এয়া প্ৰথমতে এটা মোৰ ফেচবুক পেজ মোৰ শেষ হৈ গ'ল। ইমেইল আইডিটোকে কোনোবাই চুৰ কৰিলে। যেতিয়া উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ নোৱাৰিলোঁ। ইমেইলৰ OTPটো গুচি যায় বেলেগলৈ, আমি চেষ্টা কৰোঁ নোৱাৰোঁ, তেনেকুৱা হ'ল। আৰু এতিয়া বিশেষ এই পেজটো মই আগবঢ়াব পৰা নাই, গতিকে তেওঁলোকৰ সহযোগিতা আগবঢ়াবলৈও চেষ্টা কৰি আছোঁ। এয়া আমাৰ শুভাঞ্জলিৰ গীতটোৰ উন্মোচনৰ কামখিনি যেতিয়া ষ্টেজত কৰা হৈছিল, তাৰে কিছুমান ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। মনঃপূত হ'ল এই অনুষ্ঠানটো, খুবেই ভাল লাগিল। আনে কি ভাবিছে নাজানো, কিন্তু আমি খুবেই সুখী এনেকুৱা এটা অনুষ্ঠান আমি কৰিবলৈ পাই। খুব ভাল লাগিল। আৰু আপোনালোকৰো কেনে লাগিল জনাবচোন।